এতিয়া সৰ্বত্ৰে চৰ্চিত 22 বছৰীয়া বিশাল ফুকন বয়স 22 বছৰ হলেও সহজভাৱে নলব বিশালক এই বয়সতে কোটি কোটি টকাৰ গৰাকী বিশাল ফুকন 22 বছৰ বয়সতে কেনেকৈ সম্ভৱ কোটি টকাৰ গৰাকী হোৱাটো কোটি টকাৰ সম্পত্তি কেনেকৈ গঢ়িছিল বিশালে কেনেকৈ বিশালৰ হাতলৈ আহিছিল আলাউদ্দিনৰ চাকি বৰ্তমান সময়ত ৰাজ্যত ট্ৰেডিংৰ নামত চলি থকা অবৈধ কামকাজসমূহ এটাৰ পিছত এটাকৈ পোহৰ লৈ আহিছে ট্ৰেডিংৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুৱাই একাংশ লোকক প্ৰবঞ্চনা কৰি অহা এক বৃহৎ চক্ৰ এতিয়া আৰক্ষীৰ জালত শেহতীয়াকৈ এগৰাকী 22 বছৰীয়া যুৱক পৰিছে আৰক্ষীৰ জালত সোমবাৰে মানি ট্ৰেডিংৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত প্ৰথম অৱস্থাত আটক কৰা হৈছিল ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনক কেইবা ঘণ্টা ধৰি চলা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল ধৃত বিশালক সেবিৰ নিয়ম ভংগ কৰি বিশাল ফুকনে দিছিল 60 দিনত 30% নিশ্চিতি ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি অধিক মুনাফাৰ আশাত বিনিয়োগকাৰীসকলেও নিজৰ কষ্টোপাৰ্জিত ধন তুলি দিছিল বিশাল ফুকনৰ হাতত আনৰ টকাৰে বিলাসবহুল জীৱন কটাইছিল বিশাল ফুকনে বিশালৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিছিল মাত্ৰ 22 বছৰ বয়সতে কোটি কোটি টকাৰ গৰাকী হৈছিল বিশাল ইমান কম বয়সতে বিশালৰ অগাধ সম্পত্তিৰ তালিকা দেখি আচৰিত হৈছিল সকলো অৱসৰ বিনোদনৰ বাবে বিশাল গৈছিল বিদেশলৈ নিজৰ পছন্দৰ ঠাইলৈ গৈ সময় কটাইছিল বিশালে ডুবাইৰ আবুধাবিত কৰে অৱসৰ বিনোদন স্কাই ডাইভিংৰ আনন্দ লৈছিল ডুবাইত নিশা অতিবাহিত কৰিছিল নামি দামী হোটেলত আৰু সেই বিলাসী জীৱনৰ ফটো সোশ্যাল মিডিয়াত আপলোড কৰিছিল বিশাল ফুকনে বিলাসী বাহনৰ চখ আছিল বিশালৰ মাতৃক উপহাৰ দিছিল 35 লাখ টকীয়া বিলাসী বাহন কেৱল ইমানেই নহয় 22 বছৰীয়া বিশাল ফুকন কোটি কোটি টকাৰে তিনিটাকৈ কোম্পানীৰ গৰাকীও হৈছিল ফাৰ্মাচিউটিকেল কোম্পানী কনষ্ট্ৰাকচন কোম্পানীৰ লগতে এটা প্ৰডাকচন হাউচো খুলিছিল বিশালে শেহতীয়াকৈ বিশালৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰিছে আৰক্ষীয়ে লগতে বিশালৰ লগত থকা প্ৰবাঞ্জলি এপাৰ্টমেণ্টৰ সিকিউৰিটি গাৰ্ড এজনকো আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে আৰক্ষীৰ অভিযানত বিশালৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈ জাপে জাপে ইউএইৰ কাৰেন্সি দিৰহাম লগতে বিশাল ফুকনৰ 6টা আইফোন জব্দ আৰক্ষীৰ আনহাতে বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে অভিনেত্ৰী সুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান নিখাৰে পৰা বন্ধ হৈ আছে সুমি বৰাৰ মোবাইল ফোনো সুমিক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান আৰক্ষীয়ে সুমি বৰাৰ ডিব্ৰুগড়ৰ বাণীপুৰৰ ঘৰৰ পৰা এটা আইফোনো উদ্ধাৰ কৰিছে বিশালৰ বেংক একাউণ্টটো জব্দ কৰিছে আৰক্ষীয়ে ডিব্ৰুগড়ৰ প্ৰবাঞ্জলি এপাৰ্টমেণ্টত থকা বিশালৰ 503 নং ফ্লেটত সোমবাৰে পুৱা 10:30 পৰা নিশা 11:30লৈ তালাচী চলাই আৰক্ষীয়ে উল্লেখযোগ্য যে বিশাল ফুকনে গ্ৰাহকক কম দিনতে ধনী হোৱাৰ সপোন দেখুৱাইছিল 60 দিনত 30% নিশ্চিতি ৰিটাৰ্ণ দিয়াৰ প্ৰলোভন দিছিল বিশালে যিটো আইনগতভাৱে কৰিব নোৱাৰে শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ধন লোৱাৰ পূৰ্বে 7 দফীয়া এখন চুক্তি কৰে বিশাল ফুকনে নটাৰীৰ যোগেদি সম্পন্ন কৰা চুক্তিত 60 দিনৰ ভিতৰত 30% লাভৰ গেৰাণ্টি দিছিল বিশাল ফুকনে নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আসাম